নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ সোণমণি বৰা নামৰ চেনেলটোলৈ। আহক আজি জানো কেনেকৈ আপোনালোকৰ নিজৰ মোবাইলটো ৰিচাৰ্জ আপুনি নিজে কৰিব পাৰিব। টিভি ৰিচাৰ্জ লাগে যদি টিভি ৰিচাৰ্জ কৰিবও পাৰিব। হয়তো আপোনাৰ যদি ৰিচাৰ্জ বেচা যদি মন আছে আপুনি ৰিচাৰ্জ বেচিবও পাৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেকৈ আপুনি ৰিচাৰ্জ বেচিব অনলাইনত। ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক কৰক। যদি কিবা সুধিবলৈ থাকে তেন্তে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰ, নহ'বা মোৰ ভিডিঅ'ত ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। লিংকত গৈ আপুনি এই এপটো ডাউনলোড কৰিব পাৰে। মই যিটো কৈছোঁ বহুত ভাল এপ হয়। ট্ৰু বেলেঞ্চ বুলি চাৰ্চ কৰিব। মই কেনেকৈ গোটেই প্ৰচেছটো দেখুৱাই দিম। ইয়াত মই ইনষ্টল কৰি ল'ব, বা আপুনি ডেছক্ৰিপশ্যনৰ লিংকটো যদি আপুনি ডেছক্ৰিপশ্যনৰ লিংকটোৰ পৰা যদি ডাউনলোড কৰে তেন্তে আপুনি 10 টকা এটা পাব, সেইটো আপোনালোকক দিয়া হ'ব। কিন্তু যদি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰে এটকাও নাপায়। ডেছক্ৰিপশ্যনৰ পৰা লিংকৰ পৰা গৈ ডাউনলোড কৰিব। এপটো বৰ্তমান ইনষ্টল হৈছে। বৰ্তমান এপটো অ'পেন কৰিবলৈ দেখুৱাইছে। এয়া আপোনালোকে দেখিছে, মই অ'পেন কৰিছোঁ এপটো। ভিডিঅ'টি দেখুৱালে আপোনালোকে এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত মই ফুল প্ৰচেছ দেখুৱাই আছোঁ আপোনালোকক। ইয়াত আপোনালোকক দেখুৱাই আছে আপোনালোকে এলাউ কৰি পেলাই ইয়াত এগ্ৰি এণ্ড কণ্টিনিউ কৰিব। পঢ়ি ল'ব, মই এতিয়া পঢ়ি নিদিওঁ, ভিডিঅ'টো বৰ দীঘল হৈ যাব। এগ্ৰি এণ্ড কণ্টিনিউ কৰিব। কণ্টেক্ট, লোকেশ্যন, ফোন, SMS, কেমেৰা এই গোটেইকেইটা এলাউ কৰিব। গোটেইকেইটা এলাউ কৰাৰ পিছত আপোনালোকে এপটো পাৰ্মিশ্যন বিচাৰিব, এলাউ কৰি দিব পাৰ্মিশ্যনকেইটা। এলাউ কৰাৰ পিছত আপোনালোকৰ লেংগুৱেজ চিলেক্ট কৰিবলৈ দিব। লেংগুৱেজকেইটাৰ ভিতৰত ইংলিছে কৰি থৈছোঁ, মই ইংৰাজীয়ে কৰি দিব, বুজিবলৈ সুবিধা হ'ব। ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্টত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো লগ ইন কৰিবলৈ দিব। যিটো মোবাইল নাম্বাৰ আছে, মই মোৰ মোবাইল নাম্বাৰটো দিছোঁ। নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ মোবাইলটোৱে পাছৱৰ্ড এটা ভৰাবলৈ দিব। মই পাছৱৰ্ডটো ভৰাই দিছোঁ, মোৰ হ'ব। নিউ পাছৱৰ্ড বনাবলৈ দিব। মই এইটো আগতে লগ ইন কৰাৰ কাৰণে মোৰ এপটো বহুত ভাল এপ হয়। আপোনালোকে কমিশ্যন বহুত দিয়ে। এই এপটো দি আপোনালোকে ৰিচাৰ্জ বেচিব পাৰে। ইয়াত আপোনালোকে নিজৰ মোবাইলৰ ৰিচাৰ্জ যিকোনো ৰিটেইলাৰৰ হওক আপোনালোকে ৰিচাৰ্জ বেচিব পাৰে। আপোনালোকে পইচা ইনকাম কৰিব পাৰে ৰিচাৰ্জ বেছি। আপোনালোকে লগতে DTH, ইলেক্ট্ৰিচিটি, গেছ কানেকশ্যন, শ্বপিঙো কৰিব পাৰে। ইয়াত আপোনালোকে লোনো ল'ব পাৰে। যদি লোন লওঁ বুলি ভাবে আপোনালোকে ইয়াত দেখি আছে পাৰ্চনেল লোন, ইনষ্টেণ্ট কেছ, আপোনালোকে এইবিলাক ল'ব পাৰে। এতিয়া আপোনালোকে ৰিচাৰ্জ বেচিবলৈ হ'লে মই প্ৰচেছটো দেখুৱাইছোঁ। ৰিচাৰ্জ বেচিবলৈ হ'লে আপোনালোকে ইয়াত যাব। ইয়াত গৈ আপোনালোকে ৰিচাৰ্জ বেচিব পাৰে। ইয়াত আপোনালোকে ৰিচাৰ্জত ক্লিক কৰি ইয়াত নাম্বাৰটো যিকোনো নাম্বাৰ বহাই দিব। নাম্বাৰটো বহাই পেলাই আপোনালোকে ৰিচাৰ্জ বেচিব পাৰে। তাৰপিছত আপোনালোকৰ আছে ইয়াত যিটো কেছ নোট আছে, ইয়াত আপোনালোকে নোট কৰিব পাৰে কি ৰিচাৰ্জ বেচিছে। তাৰপিছত আপোনালোকে ইয়াত পইচা এড কৰিব লাগিব। পইচা এড কৰিব লাগিব। মোৰ এতিয়া 18 ৰুপিজ দেখুৱাই আছে। আপোনালোকে ইয়াত ৱালেট মানি যিটো আছে, ইয়াত ৱালেট মানিত গৈ পেলাই আপোনালোকে পইচাটো এড কৰিব পাৰে। পইচা আপোনালোকে এড কৰিব পাৰে। ইয়াত আপোনালোকৰ গিফ্ট কাৰ্ড আছে, গিফ্ট কাৰ্ড কৰিব পাৰে। ফ্ৰী পইণ্ট মইতো ইয়াত কেছবেক কৰা ফ্ৰী পইণ্ট দেখুৱাই আছে। আপোনালোকে ফ্ৰী পইণ্টটো নিজে এড হ'ব। যদি আপোনালোকে যি ভাবিছে ইয়াত আপোনালোকে ৰিচাৰ্জ বেচিব বুলি ইয়াত ৰিচাৰ্জৰ ক্লিক কৰি পেলাই ৰিচাৰ্জ বেচিব পাৰে। যদি আপোনালোকে DTHৰ দিয়ে আপোনালোকে ইয়াত আপোনালোকে ডিছখন চিলেক্ট কৰি ল'ব, যিকোনো টিভি ডিছ। আপোনালোকে এইটো বহুত ভাল এপ হয়। কেছবেক বহুত দিয়া হয় এইটো দি। আপোনালোকে ইয়াত খালি আপোনালোকে যিটো সেই ইয়াত আপোনালোকৰ KYC ফুল KYC কৰি ল'ব। ফুল KYC কৰি পেলাই আপোনালোকে ইয়াত দিব। তেতিয়া আপোনালোকৰ মোৰ ইয়াত কেছবেক যিটো আছে মই কেছবেকটো দেখুৱাইছোঁ। আপোনালোকৰ কেছবেক বহুত দিয়া হয়, আৰু আপোনালোকে ইয়াত লোন ল'ব পাৰে। এইটো ভাল চিষ্টেম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু যদি কিবা সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। মই এনেকুৱা ধৰণৰ লেটেষ্ট ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াওঁ। থেংক ইউ।